হেল্ল' এভৰিৱান, নমস্কাৰ। সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই বেকগ্ৰাউণ্ডটো দেখি নিশ্চয় গম পাইছে আজি আপোনালোকে মই ক'ত আছোঁ। মই আছোঁ আমাৰ দোকানত। মানুহজন বজাৰ কৰিবলৈ গৈছিলে, এতিয়া সেইকাৰণে এইটো সময় মই বহি দিলোঁ। আৰু সৃষ্টি আছে বৰ্তমান স্কুলত, তাই পৰীক্ষা হৈ আছে। আৰু এতিয়া 10টা বজিলে তাইক মই আনিবলৈ যাওঁ। ভাবিলোঁ বহুত দিন ভিডিঅ' দিয়া নাই আৰু কিনো দিওঁ একো আঁতেই পোৱা নাই, গতিকে ভাবিলোঁ আজি এটা ঘৰুৱা ভিডিঅ' বনাওঁ, লগতে আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰোঁ। আজি মই দিনটোনো কি কৰোঁ ভাবিলোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখোঁ। আৰু তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু এতিয়া মই সৃষ্টিক স্কুলৰ পৰা আনিলোঁ, তাই ছুটি দিলে। মোৰ এক্সাম কেনেকুৱা হ'ল? ভাল হ'ল। কিমান ভাল হ'ল? বহুত ভাল। কিমান ভাল? আৰু এইবোৰ পৰা স্কুল ছুটি দিছে। তাত মই এক্সাম কেনেকুৱা হ'ল? ভাল হ'ল। আৰু ঋতুৰাজ কেনেকুৱা হ'ল? ভাল হ'লনে? চবৰে একদম 2 বছৰৰ মূৰত প্ৰথম এক্সাম দিছে। কি দিছে আৰু ইহঁতে চবৰে ভালেই হ'ল হেনো বোলে। আৰু এতিয়া মই ঘৰলৈ গৈ থাকোঁ আৰু ঘৰত গৈ আপোনালোকক লগ পাই আছোঁ। আহি পাই গ'লোহি ঘৰ। অনুকে এটা পৰিলে, সেই চাবিটো পৰিলে, চোৱা আনা। ঘৰ এতিয়া মই পালোহি ঘৰ। আৰু ভাতকেইটা খাই লওঁ, ৰাতিপুৱা একো খোৱা নহ'ল, গতিকে ভাতকেইটা খাই আকৌ মই যাব লাগিব দোকানলৈ বোলে। মানুহজন আকৌ হেনো স্কুটিখন কিবা ছাৰ্ভিচিং কৰিবলৈ দিব বোলে, গতিকে আকৌ মই দোকানত বহিবগৈ লাগিব। তাৰপিছত চাই থাকিব আৰু দেই। বাকী কামবোৰ কৰি মোৰ হৈছে প্ৰায়। এতিয়া মই সৃষ্টিক ভাত খাবলৈ দিছোঁ, আৰু ভাত খোৱাৰ পিছতে আকৌ মই যিহেতু ওলাই যাম এতিয়া দোকানলৈ, দেউতাক ছাৰ্ভিচিং কৰিবলৈ যাব। আৰু যিহেতু আজি বহুত ৰ'দ দিছে, কেইবাদিনৰ মূৰতো ৰ'দটো দিছে, আৰু কি হয় কাপোৰ কানিবিলাক কিবা একদম মহোমাহো গোন্ধাইছে, সেইকাৰণে চব কাপোৰ বাহিৰত উলিয়াই দিছোঁ। আৰু সেইখিনি মই তাইক টিউশ্যন নিয়াৰ আগত দোকানৰ পৰা আহিম, আৰু টিউশ্যন যোৱাৰ আগে আগে আকৌ সেই কাপোৰখিনি মই ভৰাই থৈ যাম। আৰু যিহেতু মই সৰুকৈ ফুলনি এখন বনাইছোঁ, দেখুৱাই চাওক। এয়া চাওক, ফুলনি টাব কেইটামান আনি এনেকৈ ফুল কেইজোপামান ৰুইছোঁ, আৰু বেছি নহয়, 6-7টামান আছে। আৰু টাব আনি থৈছোঁ, ফুল ৰুবলৈ আছে। মাটি ভৰাবলৈ মই সময় পোৱা নাই। এজোপা কি কয় স্নেক প্লেণ্ট নে কি কয়, আৰু এইজোপা আজি ৰ'দটো পায় একদম পূৰা মৰহি গৈ এনেকৈ ওপৰতে ৰুইছোঁ। আৰু কিমান কি হয়গৈ নাজানো। এইটো মানি প্লেণ্ট, এইটো লাকি বেম্বো, এইবিলাক কি কয় নাজানো। এনেই ফুলনি ফুল লোকৰ ঘৰত থাকি খুব ধুনীয়া লাগে, সেইকাৰণে ময়ো ফুল টাব কেইটামান আনি এনেদৰে ৰুইছোঁ। আৰু কেইটামান আনি এনেদৰে চাৰিওপিনে এনেকৈ টাব কৰি দিম বুলি ভাবিছোঁ। টাব আনি থোৱা আছে, কিন্তু মই ফুলহে ৰোৱা নাই। চাওক এয়া ৰ'দটো কেনেকুৱাকৈ ওলাইছে। আজি বহুত দিনৰ মূৰত ৰ'দটো ওলাইছে, ভালো লাগিছে, মুকলি লাগি গৈছে পূৰা। আৰু এয়া মই ভিতৰতো লাকি বেম্বো
এতিয়া মানে মই বিচনা পত্ৰবোৰ এনেকৈ থৈ যাওঁ আৰু আহি পাইহে মই কাপোৰ কানি আকৌ ঠিক কৰিম, কাৰণ 3:15 হ'ল এতিয়া আৰু যাওঁতেতো 10-15 মিনিট লাগি যাব। আকৌ তাইক আনি পানি মই ঠিক কৰিমহি, আকৌ আহি পানি আকৌ মোৰ আৰু এঠাইত যাবলগীয়া আছেই, বাকী আছেগৈ, হয়তো ৰাতি হ'বগৈ, চাই থাকিব। দোকানৰ পৰা আহিলোঁ ঘৰলৈ, ঘৰৰ পৰা আকৌ দোকানলৈ, দোকানৰ পৰা ঘৰলৈ, ঘৰৰ পৰা আকৌ টিউশ্যনলৈ, টিউশ্যনৰ পৰা আকৌ এতিয়া মই ওলালোঁ আত্মসহায়ক গোটৰ মিটিঙলৈ। আৰু এতিয়া যাওঁ মই আত্মসহায়ক গোটৰ মিটিঙলৈ। আৰু আপোনালোকক মই ভাবিছিলোঁ আজি মিটিংখন দেখুৱাম বুলি, কিন্তু আজি মিটিংখন বিশেষ দেখুৱাব নোৱাৰোঁ, কাৰণ এটা বিশেষ প্ৰব্লেম হ'ল। থুলমূলকৈ আজি মানে অকল পইচাখিনি কালেকশ্যন কৰি থৈ দিয়া হ'ব। গতিকে আজি আমাৰ এই আত্মসহায়ক গোটটো নেদেখাওঁ, পিছত এদিন মই আপোনালোকক ভালদৰে ভিডিঅ' কৰি দেখুৱাম। গতিকে আজি ভিডিঅ'টো ইমানেই আছিল, মানে কি কৰিছোঁ কি নাই কৰা আচলতে মই দেখাবলৈ ভালদৰে সময় নাপাওঁ, মাত্ৰ অহা যোৱা এই অহা যোৱাখিনিনো কিমান দেখাই থাকিম, গতিকে সেইবিলাক মই দেখুওৱা নাই। আৰু এতিয়া মই যাওঁ মিটিঙলৈ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই।